গাইছ এইটো কৃষ্ণাই টেঙাবাৰীৰ নামদল হয়। এইটো নামদলটোৰ নাম হ'ল শংকৰ মাধৱ বীৰ নামদল। আৰু গাইছ মানে ধুনীয়া নামদলটো একদম ফেমাছ, গোৱালপাৰা একদম ফেমাছ হৈ গৈছে এই নামদলটো। যদি আপোনাৰ লাগে এইটো কণ্টেক্ট নাম্বাৰ দিয়া আছে, আপোনাক ল'ব, যোগাযোগ কৰিব যদি লাগে। আজিৰ ভিডিঅ'টো এইখিনি। যদি ভাল লাগিল প্লিজ লাইক কৰিব আৰু ছাবস্ক্ৰাইবটো কৰি দিব। বাই বাই।